এয়া বিয়া আয়োজন চলি আছে ধুমধামে আজি মেহেন্দি লগাব বোলে আমাৰ ছোৱালীকেইজনী আজি মেহেন্দি লগাবলৈ আহিলে মেহেন্দি লগাব ভালে ভাল বোলো ভাল ভাল পাই আহিব আকৌ এইফালে আমাৰ কইনা ৰেডি হৈছে আৰু মেহেন্দি লগাবলৈ দেই মেহেন্দি লগাব ফালে কেলৈ নাখাম ন অঁ সিহঁতি ওলাই বোলে সিহঁতি লগাব মেহেন্দি আজি চবেই অঁ লগাবা লগাবা অঁ এয়া আমাৰ ছোৱালীকেইজনীয়ে ডেক'ৰেশ্যন আৰম্ভ কৰিছে আৰু দেই আৰম্ভ মানে শেষেই কৰিবলৈ হ'ল এতিয়া দুইজনে পূৰা লাগিছে ডেক'ৰেশ্যন অঁ লাইটিং কৰিবলৈ বাকী আছে অকল ধুনীয়া ডেক'ৰেট কৰিলে দেই আমাৰ অকণমানিকেইজনী কালি পক্ষী অকণমানি আছিলে এতিয়া ইমান ডাঙৰ হ'ল একদম ডেক'ৰেট কৰিব পৰা হ'ল গোটেইকেইজনী ধুনীয়া অঁ এইফালে আমাৰ ৰাইজসকলে মিঠৈ বনাইছে বিয়াৰ কাৰণে অঁ আলহীয়ে খাবলৈ এইফালে নবৌ খুৰী মামী খুৰী ডাবুল খুৰী এজনী ভণ্টি বা বিয়া খাবলৈ আহিলে বহুত দূৰৰ পৰা খাইছে ভনীয়েকে একদম আঁকি দিব আৰু এতিয়া মেহেন্দি আৰ্টিষ্ট এইবাৰ অঁ তাইৰ লগৰ তাই আলহী ভাদৈ পাচালি তাৰপিছত সিহঁতি আঁকিব আৰু কইনা আহিব এতিয়া ধুনীয়াকৈ বহিবলৈ পদাৰ্পণটো কৰিবহি এইকেইটা লাহে লাহে এতিয়া ভ্লগাৰ বনিব আৰু সিহঁতি চবে ভিডিঅ' কৰিবলৈ মোবাইল লৈ লৈ ৰৈ আছে আগত একদম ধুনীয়াকৈ ৰং ধৰিলে হয় আৰু যাতে ভিনদেউৱে মৰম কৰাবোৰ মানে একদম ওলাই পৰে আৰু ধুনীয়াকৈ ৰং ধৰিব লাগে আৰু দেই কৃষ্ণ ধুনীয়াকৈ ৰং ধৰিব লাগে আৰু এয়া মেহেন্দি সেশন চলি আছে বৰ্তমান কেইটা বাজিছে নাজানো আমাৰ টিকলু টিকলু মেহেন্দি আৰ্টিষ্ট চব হেভি হেভি এয়া হৈ গ'ল আমাৰ পোৱালি ডাঙৰ পোৱালি হৈ গ'ল এয়া আমাৰ বাইদেউ বহি আছে লগতে তাই নাই অকা তাৰপিছত ইয়াৰ আমাৰ আৰু এজনী টিকলু পোৱালি হৈ গ'ল এয়া আমাৰ ব্লগিং চলি আছে তাইও ইউটিউবত ভিডিঅ' দিব সেয়া আমাৰ এটা চুকত বহি আছে ধুনীয়াকৈ এয়া আমাৰ কইনাজীয়ে চাকি জ্বলাই মেলি মেহেন্দি ৰং যাতে কাৰা আহে তাৰ কাৰণে চাকি জ্বলাই লৈছে আহিব এয়া আমাৰ কইনা ভনীয়েকে আঁকি আছে আৰু ভনীয়েকৰ বন্ধু বাই আঁকি আছে বাই ধুনীয়া আঁকিছে আমাৰ ডিজাইন হেভি ডিজাইন আঁকিছে দেই এতিয়া কোনটো যুগত হয়গৈ ভগৱানে জানে আমাৰ কইনা টোপনি ধৰিছে মুখত দেখাতে গম পোৱা গৈছে তাৰপিছত বাকী ডেক'ৰেশ্যন হৈ আজৰি আগবাঢ়িছে কি হ'ল একো নহয় আমাৰ জোন পেহী আহিলে দেই
আঁকিবা নাই মেহেন্দি আঁকিবা নাই জোনবেই আঁকিব আকৌ এইকেইজনী আমাৰ টুইন চিষ্টাৰ চাওঁ ডাঙৰ চাওঁ ঐ ডাঙৰ চাওঁ বোলে টুইন চিষ্টাৰ সৰু দেখাই দিয়া বোলে বা ধুনীয়া লাগিছে দেই তই পাৰিবি আঁকি দে পিছফালে এই মই নোৱাৰো বে মোৰ হাতখন কপে চবেই আঁকি আছে এইফালে তাইকে ফটো মাৰিব লৈছে পালো গাখীৰতে মহৰ খুটি নিচিনা চুপাৰী ওলাইছে দুইজনে চুপাৰী মাৰি দুইজনে ইমানেই খাইছো শেষ কৰি দিছো একেবাৰে খাই তুমি দেখিছা তাই বিহু গৈ মোক গৈ একো নাছিলে পোৱা তাই ঢোলৰ চাপৰটো নাছিলে পোৱা অঁ বিহু চিনিয়ে নাপায় তাই একো আমাৰ নাচনী নাচিব এতিয়া বাজিব এতিয়া ৰ'বা হাঁহিছা তাই মানুহবোৰ বহি আছে লাগিব তুমি বা বিয়াখন পাইছো ন ইমান আশা আছিলে টানি আছে মামাই গোটেই মামাই কেনেকুৱা টানি আছে নাচিবলৈ একেবাৰে অ চনি ওলাই গৈছেগে কইনা ভৰি চৰি মেলি দিলে একদম ভাগৰ লাগিছে
এইফালে সিহঁতি আৰম্ভ কৰিছে আৰু আমাৰ কইনা মাকে মনে মনে চাই আছে নাচিবলৈ মাতিব বুলি ভয়ে ভয়ে মনে মনে গোটেইখন মনে মনে একদম বাহিৰত পূৰা নাচি আছে আমি নাচিলোঁ ভাগৰ লাগিলে পাতনিটো আমি তিনিজনীয়ে মেলি দিলোঁ এতিয়া গোটেইখনে পূৰা নাচিছে আকৌ লাগিছে বিহুটো ভালকৈ গোটেই মানুহখনে টানি টানি নাচিবলৈ মাতিলে আমি নাচিবলৈ আমি অকলে থাকিলে বেছিকৈ অকলে থাকিলে ভাত খাবলৈ যাওঁ ভাত খাবলৈ মাতিছে বহুত দমন মাতিছে হ'লেও যাব লাগিব এইবোলে মেহেন্দি আঁকি হোৱাই নাই মেহেন্দি আঁকি হোৱাই নাই আমি ধুনীয়াকৈ ভাতটো খাই লওঁগে এতিয়া আমি খাই লওঁগে দেই লাষ্ট বাৰ ভনীয়েকে খুৱাই দিব ভাত সাজ কইনাক আহা পাহি আহা ব'লা চুনো গোটেই এইবিলাক ভাতটো ধুনীয়াকৈ খাই লওঁ ভাত খাই আহিলোঁ এতিয়া মেহেন্দিত মিঠাতেল লগাইছে অঁ ডাঠ ৰং ধৰিবলৈ ডাঠকৈ ধৰিলে নকলাম আৰু তোৰ মানুহে যে মন কৰিব বুলি মই নলগাওঁ মেহেন্দি লগালে ভাতখন মোৰ এনেকৈ ভাল লাগে চফাকৈ বগাকৈ এইফালে আমাৰ সুমন আহিলে সুমনে এতিয়া আহিছে এইফালে কইনা ভাগৰি গৈছেগৈ মেহেন্দি লগাই 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 নহৈছেহে এইফালে গোটেই চুপাৰী খোৱা তামোল খোৱা গোটেইকেইটা চলিছে তোক নাই তোলা মহাসুতি আমাৰ তামোলতে কিজনী আপোনাৰ বৰ্তমান এতিয়া ৰাতি 10:08 হৈ গ'ল মেহেন্দি আঁকি অকল এগৰাকী দুগৰাকী হৈছে কইনা মেহেন্দি 6:30 পৰা বজি গ'ল এতিয়া 10টা তাই পানী ভাত একো নাই পানী এগিলাচ খাইছিলে বাৰু তাকো অকণমান ভাত চাত একো নাই খোৱা এতিয়ালৈকে হোৱা নাই মেহেন্দি আঁকি আৰু এপিনে নতুন এটা আৰম্ভণি কৰিব লৈছে আৰু তাৰপিছত চাকি জ্বলি আছে তেল দিলোঁ এপিনে আমাৰ বাইদেউ বহুত দেৰি মূৰত শুই উঠি আহিছে তাৰপিছত বাকী ইমানেই লাইফ আপডেট আৰু ব্লগাৰগৰাকী ইয়াতে বহি আছে মই এছিষ্টেণ্ট বাৰু এছিষ্টেণ্ট হ'ব দেখাইছা থেংক ইউ বাই বাই বৈশালী আহিলা ভাত কি আঁকালা বা মেহেন্দি আঁকিবা নাই আঁকিবা দুইখন হাতত আঁকিবা নে এখন হাতত হে দুখনত বা মেহেন্দি ডিজাইন চাই থৈছা নাই ডিজাইন চাই থৈছা এইফালে ময়ো আমাৰ বৈশালীক আঁকি দিছোঁ দেই আজি একদম মেহেন্দি আৰ্টিষ্ট বনি গৈছোঁ একেবাৰে কি আঁকিছোঁ সৰু ছোৱালীক আঁকি দিছোঁ আৰু যে এনেকৈ বৈশালী ধুনীয়া হৈছেনে হৈছে আঁকি দিছোঁ এয়া আমাৰ বৈশালীক মই আঁকি দিলোঁ ইমান ধুনীয়াকৈ এনেকৈ দেখাই দিয়ে বৈশালী দেখাই দিয়ে ধুনীয়াকৈ এনেকৈ এনেকুৱা বৈশালী একদম ধুনীয়াকৈ আঁকি দিলোঁ দেই মই বৈশালীক তাই একদম মেহেন্দি ডিজাইন উলিয়াই দিছে কবুলত চাই আঁকি দিলোঁ আৰু ধুনীয়া হ'ল চালি ভিডিঅ'ত চাবা দেই মই ভিডিঅ' দিম আঁকিছা বেছি নাই হোৱা ভ্লগ কৰা 5 মিনিটমান হৈছেহে চাগে মোৰ টুকুৰা টুকুৰকৈ মিলাই মেলি কইনা ভনীয়েকে নিজে আঁকিব পৰা নাই লোকক আঁকি আছে এতিয়া ফোনটো আহি আছে ৰাম যুদ্ধখন হ'ব দিয়া বৈ মোক থৈ বৈ এই এই কইনাতকৈ চাই কইনাই ফালে আঁকিব পৰা নাই এইহে আঁকিলে একদম গোটেই দুখ
দুইখন হাততে একেবাৰে বেলেগ হেৰি মানে ই তাই নেদেখা বুলি হাতখনে দেখাইছে নেদেখা বুলি তাই হাতখনে দেখাইছে একেবাৰে ইচ এইফালে একজনী এইফালে আমাৰ কইনাৰ মেহেন্দিৰ হাতৰ এটা এটা ছাইড সম্পূৰ্ণ হৈছে আৰু ময়ো ঘৰলৈ যাওঁ আজিৰ ভিডিঅ'টো ইমানেই পিছত পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম বাই